ৰিজৱানা সুলতানক অকণমান সহায় কৰিবনে ৰাইজ? অকণমান আৰ্থিক সহায় কৰক হোজাই জিলাৰ এইগৰাকী ৰিজৱানা সুলতানক। আপোনাৰ অকণমান সহায়ে হয়তো ৰিজৱানাৰ নতুন জীৱন ঘূৰি আহিব পাৰে। ৰিজৱানা সুলতানা বৰ্তমান সময়ত এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছে। হাঁওফাঁওৰ ৰোগত আক্ৰান্ত হৈ আছে বিন্নাকান্দি সমষ্টিৰ অন্তৰ্গত এইগৰাকী কাকি চলচলি গাঁৱৰ ৰিজৱানা সুলতানা। আপোনালোকে যিমান পাৰে 5 টকা 10 টকা 100 টকা 50 টকা যিয়ে যিমান পাৰে আৰ্থিকভাৱে সহায় কৰক। আৰ্থিকভাৱে সহায় কৰিব নোৱাৰিলে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৱে এই ভিডিঅ'টোৰ পৰা আৰ্থিক সহায় কৰিব পাৰে। অতি দৰিদ্ৰ পৰিয়ালৰ ৰিজৱানা সুলতানাক বৰ্তমান সময়ত চিকিৎসা কৰি আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে পৰিয়ালৰ লোক। এতিয়া মাথো প্ৰয়োজন আপোনালোকৰ অকণমান আৰ্থিক সহায়। 5 টকা 10 টকা 20 টকা 100 টকা 50 টকা যিয়ে যিমান পাৰে আৰ্থিকভাৱে সহায় কৰক। আৰু বৰ্তমান সময়ত আপোনাৰ অকণমান আৰ্থিক সহায়ে হয়তো ৰিজৱানাক নতুন জীৱন দান কৰিব পাৰে।